আজি ভাবিলোঁ আমৰ আচাৰ অলপ বনাই দিওঁ। এইখিনি আমখিনি ইয়াত 8-9টামান আম আছে। এইখিনি আমখিনি ধুনীয়াকৈ মই ধুই লৈ এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ আৰু ইয়াত হালধি লগাই ধুনীয়াকৈ এটা ৰ'দত শুকাই লৈছোঁ আৰু এটা ৰ'দত চাগে শুকাই ল'ম। আমখিনি শুকাই ৰেডি হৈ গৈছে। এতিয়া মই এইখিনি আচাৰ বনাম। আনফালে মই প্লেট এখনত এনেদৰে মছলাখিনি ৰেডি কৰি ৰাখিছোঁ। ইয়াত আছে গোটা জিৰা আছে প্ৰায় 3 চামুচ আৰু এইফালে আছে চফ 3 চামুচ। এইফালে আছে সৰিয়হ, বগা সৰিয়হ হয়, বগা সৰিয়হ ৰাখিছোঁ মই 3 চামুচ আৰু এইফালে আছে গোটা ধনিয়া ৰাখিছোঁ 2 চামুচ আৰু ইয়াত আছে পাঁচফোৰণ 1 চামুচ আৰু এইফালে শুকান জলকীয়া আছে 5টা আৰু এইখিনি মছলাৰে আজি মই আমৰ আচাৰ বনাবলৈ ষ্টাৰ্ট কৰি দিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। ফালে মই কেৰাহীখন বহাই দিছোঁ। এতিয়া মই প্ৰথমতে মছলাখিনি ভাজি ল'ম। একেবাৰে ল' ফ্লেমত দিছোঁ। এতিয়া গোটেইখিনি মছলা ভালদৰে ভাজি ল'ম। বহুত বেছি ভাজিব নালাগে মছলাখিনি, অকণমান কেঁচা ভাৱটো যোৱালৈকে ভাজিলেই হৈ যায়। বহুত বেছি ভাজিলে মানে আচাৰখিনি অলপ তিতা হোৱাৰ ভাৱ এটা থাকে, সেইকাৰণে মছলাখিনি বহুত বেছিকৈ ভাজিব নালাগে। আৰু আমাৰ মছলাখিনি ভাজি হৈ গ'ল। এতিয়া চুইচটো অফ কৰি লওঁ আৰু এতিয়া মছলাখিনি এখন থালত উলিয়াই ল'ম। যিহেতু কেৰাহীত থাকিলে আৰু বেছি ভাজ খাই যাব আৰু তিতা ভাৱটো আহি যাব বেছি ভাজি গ'লে, সেইকাৰণে থাল এখনত উলিয়াই ল'ম আৰু অলপ ঠাণ্ডা হ'ব দিলে এইখিনি ধুনীয়াকৈ পিচিব পৰা হৈ যাব। এয়া চাওক, মছলাখিনি ধুনীয়াকৈ এখন থালত উলিয়াই লৈছোঁ। এতিয়া কিছু সময়ৰ কাৰণে ঠাণ্ডা হ'বলৈ দিম। মছলাখিনি ঠাণ্ডা হৈ যোৱাত মই এনেদৰে খুন্দি ল'লোঁ। বহুত বেছি মিহি কৰি পেলোৱা নাই, যিহেতু বহুত বেছি গুড়ি কৰি পেলালে আচাৰখিনি খাবলৈ বহুত বেছি ভাল নালাগে, সেইকাৰণে মই এনেদৰে অলপ গোটা গোটা কৰি ৰাখিছোঁ। কেৰাহী বহাই দিছোঁ। কেৰাহীখন প্ৰায় অলপ গৰম হৈছে আৰু এতিয়া ইয়াত মই 1.5 কাপমানৰ সমান মিঠাতেল দি দিছোঁ। আৰু গেছৰ ফ্লেমটো মই ৰাখিছোঁ মিডিয়াম কৰি। বৰ্তমান মিডিয়াম কৰি ৰাখিছোঁ। মছলাখিনি দিয়াৰ পিছত এইটো একেবাৰে ল' ফ্লেমত ৰাখিব লাগিব। তেলখিনি প্ৰায় গৰম হৈ গৈছে। এতিয়া মই ইয়াত আমখিনি দি দিম। আৰু গেছৰ ফ্লেমটো অলপ ল' কৰি ৰাখিছোঁ। মছলাখিনি বেছি দহি যাব, লগতে আমখিনিও বেছি দহি গ'লে বেয়া লাগিব খাই। আৰু একেবাৰে ল' ফ্লেমত এনেদৰে দুবাৰমান লুটিয়াই লৈ মছলাখিনি দি দিব লাগিব। আৰু ইয়াত মই হালধি বহুত বেছি নিদিওঁ, কমাই দিম, যিহেতু মই আমখিনি কাটি হালধি সানিয়ে ৰ'দত দিছিলোঁ, সেইকাৰণে বহুত বেছি নিদিওঁ এতিয়া। আৰু এতিয়া ইয়াত দিম মই নিমখটো সোৱাদ অনুসাৰে দিলেই হ'ল। লাগিলে পিছত চাই মেলি আকৌ দিব পাৰি। এতিয়া মই এইখিনিয়ে দিছোঁ। এইখিনি আকৌ এবাৰ অকণমান সময় লৰাই দিম।
দুবাৰমান লৰোৱাৰ পিছত এতিয়া মই ইয়াত দিম মছলাখিনি। মছলাখিনি মই যিহেতু জোখমতেই লৈছোঁ সেইকাৰণে মই গোটেইখিনিয়ে দি দিছোঁ আৰু ইয়াত কম বেছি নহয়। এইখিনি ভালদৰে এতিয়া অকণমান লৰাই দিম। এতিয়া মই অকণমান নিমখটো চেক কৰিম। প্ৰায় হৈছে আৰু অকণমান দিব লাগিব, যিহেতু টেঙাত নিমখটো অলপ সৰহকৈ হ'লেই ভাল লাগে। আচাৰ ৰেডি হৈ গ'ল। চুইচটো অফ কৰি দিলোঁ, দি কিনে এতিয়া মই তলত নমাই ৰাখিছোঁ। এয়া চাওক ধুনীয়া হৈছে। মই টেমা দুটা ধুনীয়াকৈ ধুই ৰ'দত শুকাই ৰাখিছোঁ। ইয়াতেই মই আচাৰখিনি থ'ম। এয়া চাওক ধুনীয়াকৈ ধুই একদম শুকাই ৰাখিছোঁ। আচাৰখিনি এতিয়া মই ঠাণ্ডা হ'বলৈ এনেদৰে কেৰাহীখনতে ৰাখি দিম আৰু ঠাণ্ডা হোৱাৰ পিছত এইখিনি বটলত ভৰাই দিম ধুনীয়াকৈ। আচাৰখিনি যিহেতু ঠাণ্ডা হৈ গ'ল আৰু মই এই দুটা টেমাত এনেদৰে ভৰাই ৰাখিছোঁ। এইটোত বাৰু আধা হ'ল আৰু এইটোত পূৰা ফুল হৈ গৈছে। এনেকৈ ভৰাই ৰাখিছোঁ। আৰু আজি আচাৰ বনোৱা এই প্ৰচেছটো যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে নিশ্চয় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। বাই বাই।